আপুনি বাৰু জানেনে আমাৰ পৃথিৱীত এনেকুৱা কিছুমান জীৱ আছে যাক অমৰ বুলি কোৱা যায়। মানে যেতিয়ালৈকে স্বীকাৰ নকৰে তেতিয়ালৈকে সি অমৰ থাকে। যদি আপুনি নাজানে তেনেহ'লে আমাৰ এই ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি নিশ্চয় থৈ দিব। মই আপোনাক এনেকুৱা তিনিটা জীৱৰ বিষয়ে ক'বলৈ গৈ আছোঁ যিহেতু পৃথিৱীত অমৰ হৈ আছে। মানে যেতিয়ালৈকে তাৰ স্বীকাৰ নকৰে তেতিয়ালৈকে অমৰ বুলি ক'ব পৰা যায়। নাম্বাৰ 3 জেলিফিছ। বন্ধুসকলক জেলিফিছক কেতিয়াও নমৰা জীৱ বুলিও কোৱা যায়। কাৰণ যদি আপুনি জেলিফিছক 2 টুকুৰাত কাটিও দিয়ে তেতিয়া সি নমৰে। ওলোটা সেই টুকুৰাটোৰ পৰা অন্য এটা জেলিফিছ জন্ম হয়। আৰু জেলিফিছ আমাৰ পৃথিৱীত 500 মিলিয়ন বছৰৰ পৰা জীয়াই আছে। আৰু কিমান বছৰ জীয়াই থাকিব আমি ক'ব নোৱাৰোঁ। নাম্বাৰ 2 ট্ৰেডিগ্ৰেড। সৰু সৰু হাতবোৰ থকা এই জীৱটো অমৰ সেইবাবে কোৱা যায় যে কাৰণ ই বহুত বেয়া পৰিস্থিতিতো নিজকে নিজে জীয়াই ৰাখিব পাৰে। আৰু ইয়াৰ দেহত মানুহতকৈ 1000 গুণে ৰেডিয়েশ্যন সহ্য কৰিব পৰা শক্তি আছে। আৰু এই জীৱটো যিকোনো বতৰতে নিজকে নিজে জীয়াই ৰাখিব পাৰে। সেইবাবে ইয়াক পৃথিৱীৰ অমৰ জীৱ বুলি কোৱা যায়। নাম্বাৰ 1 লাংফিছ। বন্ধুসকল এই মাছটো আফ্ৰিকাত পোৱা যায়। আৰু এই মাছটোৰ স্পেচিয়েল কথাটো হৈছে ই 5 বছৰলৈকে একো নোখোৱাকৈ আৰু বিনা পানীতো জীয়াই থাকিব পাৰে। মানে যদি পুখুৰীৰ পানী শুকাই যায় তেতিয়া মাছটো নিজকে বোকাত পুতি লয় আৰু এনেকৈ মাছটো 5 বছৰলৈকে একো নোখোৱাকৈ জীয়াই থাকিব পাৰে। বা আপুনি এনেকৈ ক'ব পাৰে যে মাছটো কেতিয়াও নমৰে। যদি এই ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি নিশ্চয় থৈ দিব। তেতিয়াহ'লে মই লগ পাম আপোনালোকক নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই।